আচ্ছা, আজি এই অনুষ্ঠানৰ জৰিয়তে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই মোটামুটি আচলতে যিহেতু মই এইখন মহাবিদ্যালয়ৰ মই যুৱী সভাপতি, পিছত আমাৰ সভাপতি হিচাপে মোৰ কিবা অলপ কাম থাকে আৰু মই ইয়াৰ কমিটিত আহোঁ। এইখিনি সময়ত মই যেতিয়া কমিটিৰ ভিতৰত সোমাব বিচাৰিছিলোঁ, ইয়াতে মোৰ অৱগত হ'ল যে আমাৰ শৈক্ষিক আমাৰ কৰ্মচাৰীবৃন্দই তেওঁলোকে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। আজি 28 নৱেম্বৰ আৰু আজিৰ পৰা 19-20 টকা আৰু তেওঁলোকৰ দাবীখিনি হ'ল এইটোৱেই যে তেওঁলোকে আচলতে আজি বিগত বহু বছৰ ধৰি 21 চনৰ পৰা তেওঁলোকে কণ্ট্ৰেকচুৱেল কি বেচিছ কৰোঁ ৱেজেছ বেচিছত তেওঁলোকে কাম কৰি আছে। আমাৰ চৰকাৰে তেওঁলোকক এতিয়াও মানে পাৰ্মানেণ্টভাৱে তেওঁলোকক নিযুক্তি প্ৰদান কৰা নাই আৰু নিয়মীয়াকৰণ কৰা নাই। আৰু সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মহানুভৱ চৰকাৰৰ ওচৰত তেওঁলোকৰ দাবী উত্থাপন কৰিব বিচাৰিছে যে মই এইখন মহাবিদ্যালয়ৰ সভাপতি হিচাপে ময়ো চৰকাৰক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰোঁ যে যাতে তেওঁলোকৰ ন্যায্য দাবীখিনি অনতিপলমে মানি লৈ তেখেতসকলক উপযুক্তভাৱে মাননি প্ৰদান কৰা হয়। এইখিনি চৰকাৰৰ ওচৰত মোৰ ফালৰ পৰা আবেদন মই যাচিম। ধন্যবাদ।